মুম্বাই কলিকতা ঘূৰি ফুৰো মই য'ত ত'ত যেনি তেনি ভিডিঅ' বনাও মই নেদেখা ঠাই বহু দেখিব পাৰিবা নজনা বহু কথা জানিব পাৰিবা ইউটিউবত মাৰি চাবা ডিম্পু বৰুৱা Hello friends, welcome back to my YouTube channel. So আজি মই আহিছো 3 নম্বৰ আমতলা ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষ আজি আৰু ইয়াতে এজন স্পেশাল মানুহ আহিব আৰু কোন স্পেশাল সেই মানুহজন আৰু ভ্লগটো বহুত স্পেশাল হৈছে দেই আৰু কোন সেই স্পেশাল মানুহজন চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক So এয়া ডিম্পু বৰুৱা আহি পালে ইয়াতে আৰু তেওঁৰ লগত তেওঁক লগ কৰিবলৈ চেষ্টা কৰিম কাৰণ বহুত মানুহ আছে তেওঁক লগ কৰিবলৈ অলপ দিগদাৰো হ'ব তো সিফালে থকা যেন পাইছোঁ কাৰণ সকলোৱে চেলফি উঠি আছে চ' তালৈ যাওঁ আৰু তেওঁক লগ কৰিব পাৰোঁ ডিম্পুদা এবাৰ হাই কৰি দিব ব্লগটোত Welcome to my second channel, Dimpu's Vlog. তো বলক আজি ভিডিঅ' আজি ভিডিঅ' নহয় আজি গান তো বলক আমি গানটো আৰম্ভ কৰোঁ আৰু এয়া বহু কষ্টবোৰত ডিম্পুদালৈ ফটো এটা উঠিলোঁ আৰু তেওঁৰ পৰা ব্লগত ঠাই ল'লোঁ চাই দিয়ক আৰু যিমান পাৰোঁ দেখাব চেষ্টা কৰিম এয়া নাওকেলৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে আপোনালোক এয়া চাব পাৰে গোটেইখিনি দেখুৱাম চাই দিয়ক 3 নম্বৰ আমতলা ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰা ইয়াত ডিম্পুদা আৰু এয়া সন্মুখতে গৰু গাড়ী এয়া সন্মুখত গৰু গাড়ী চাব পাৰে গৰু গাড়ী আপোনালোকৰ বিহুৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ সোণালী জয়ন্তী বৰ্ষ চৰি দেই আপোনালোকৰ মানে অনুভৱটো কেনেকুৱা ডিম্পু বৰুৱা মাতিছে অসমৰ ডাঙৰ ইউটিউবাৰ অহাকালি জুবিন দা আছে কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো কৈ দিয়ক অলপ অৰ্থাৎ আমাৰ কাশ্যপো আছে শুকৰ সংঘ বিচাৰিও আমাৰ নিউজ লাইফো আছে অনুষ্ঠানো আছে সঁচাতে বৰ ভাল লাগিছে এনেকুৱা মনোমোহা দৃশ্য আৰু হয়তো আমাৰ জীৱনত নেপাম বিশেষকৈ ডিম্পু বৰুৱা আমাৰ গোটেইবিলাকৰ অসমৰ জনপ্ৰিয় এজন ইউটিউবাৰ সি খুব ভাল লাগিছে খুব ভাল হেৰি পাইছোঁ ৰাইজৰ সঁহাৰি পাইছোঁ অনুষ্ঠানৰ ভালখিনি আছে আমাৰ সাংস্কৃতিক সমাজত যাত্ৰা চলি আছে আৰু এই সুযোগতে ডিম্পু বৰুৱাৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁ আটাই মৰম কৰোঁ সুদূৰ নলবাৰী অঞ্চলৰ পৰা আমি আমন্ত্ৰণ জনোৱাত তেওঁ মাততে আহিছে খুব ভাল লাগিছে দিয়ক হ'ব দিয়ক হয় থেংক ইউ দিয়ক আছোঁ দিয়ক হেৰিটোতে আছোঁ তো আমি খুৰাৰ পৰা গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিলোঁ তো ভিডিঅ'টো চাই থাকক এয়া আমাৰ মৰমৰ ইউটিউবাৰ ডিম্পুদা ইয়াতে আহিছে আমাৰ ইয়াৰ ৰেলীটোত অংশগ্ৰহণ কৰিছে ডিম্পুদা কেনেকুৱা লাগিছে ৰেলীত অংশগ্ৰহণ কৰি সঁচা লাগিছে 3 নম্বৰ আমগুৰি বহুত মানে হিষ্ট্ৰী জড়িত হৈ আছে ইয়াত ইমান ধুনীয়াকৈ বিহু পাতিছে 50 বছৰ হৈছে বিহুৰ জুবিন দা আহিব মই ইয়াত আহিব পাৰি মজা লাগিল এবাৰ দেয়াৰটো কৰি দিয়ক লাহে এয়া ডিম্পুদাৰ লগত কথা পাতিলে বহুত ভাল লাগিলে মোৰ ফেভৰেট ইউটিউবাৰ হয় তেওঁৰ লগত কথা পাতি বহুত ভাল লাগিলে আৰু 3 নম্বৰ আমতলাৰ সকলো গাঁওবাসীকে ধন্যবাদ দিছোঁ কাৰণ ডিম্পুদাক ইয়ালৈ এবাৰো মতা নাছিল আৰু তেওঁলোকে মাতিছে আৰু তাৰ বাবে কথা পাতিবলৈ সৌভাগ্য হৈছে চ' তেওঁলোকক বহুত ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা এয়া ডিম্পুদা হাঁহি মেইন দেই ডিম্পুদাৰ আৰু এয়া আমাৰ সকলোৰে চিনাকি নিউজ লাইভৰ ৰিপৰ্টাৰ ভগৱান খুৰা আপোনাৰ কেনেকুৱা লাগিল আপোনালোকৰ মানে ইয়াতে ডিম্পুদা আহিলে এইবাৰ আচলতে অভূতপূৰ্ব ৰাইজৰ সঁহাৰি কিয়নো আমাৰ 3 নম্বৰ আমতলা ৰঙালী আমাৰ প্ৰথম পদক্ষেপ হৈছে এয়া ডিম্পু বৰুৱা আহিছে এটা চেলিব্ৰিটি বুলি আমি ভাবোঁ ডিম্পু বৰুৱা অসমেই নহয় ভাৰতেই নহয় নৰ্থ ইষ্টৰ গতিকে ডিম্পু বৰুৱা অহাকালি আৰু জুবিন দাও আহিব তাৰ পিছদিনা ভিগেশ্বৰ দা বহুত ভাল লাগিব ভিউখন চাই বহুত ভাল লাগিব থেংক ইউ ভাল লাগিব
আৰু এয়া ইমান ৰ'দত ঘামি অৱস্থা নাই তথাপিও গোটেই ৰেলীটো আপোনালোকক দেখুৱাম চাই দিয়ক এতিয়া আগৰ ফালে যাম ডিম্পুদাক লগ ধৰিব লাগিব আৰু এবাৰ সুধিলোঁ কেনেকুৱা লাগিলে এবাৰ আৰু লগ ধৰিম এবাৰ আৰু এয়া 3 নম্বৰ আমতলাৰে গাঁওবাসী কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ সোণালী জয়ন্তী বৰ্ষ হয় আমাৰ লোকৰন্য হৈছে আৰু আমি আটাই ৰাইজৰ যি সহযোগিতা পাইছোঁ অত্যন্ত সুখী আমাৰ ডিম্পু বৰুৱা আহি আৰু অনুষ্ঠান সাফল্য কৰিছে হয় আৰু বাৰে ৰহীয়া কলা কৃষ্টি আমাৰ নাও গৰু হয় বিভিন্ন কলা কৃষ্টিৰে আমি আজি শোভাযাত্ৰা আৰম্ভ কৰিছোঁ গতিকে সদায় ৰাইজৰ আমি উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ইমান ৰ'দতো গোটেইখিনি মানুহ ওলাই আহিছে গাঁৱৰ মোৰ পিছফালে ডিম্পুদা শিকিছোঁ আৰু ব্লগ কৰি আছোঁ আৰু সোনকালে 3K কৰি দিয়ক অলপ চামথিং অলপ লাগে আৰু 200টামান ছাবস্ক্ৰাইবাৰ হ'লে 3K হৈ যায় তো 3K কৰি দিয়ক তেতিয়া আকৌ আমি ভালকৈ আৰু তেতিয়া আমি কেমেৰাত গ'লে আৰু ইমপ্ৰুভ কৰিব পাৰিম কেনেকুৱা লাগিছে কৈ দিয়ক ভাল লাগিছে ভাল লাগিছে আমাৰ বিহু চালে বিহুলে ভাল লাগে অলপ সৰু ভাল লাগছে হয় ভাল লাগছে থেংক ইউ এয়া ডিম্পুদা ব্লগিং কৰি আছে অলপ ব্যক্তি আছে মানুহখিনি মানুহ ঘটি আছে ডিম্পুদাৰ লগতে একেলগে গৈ আছোঁ ব্লগটো চাই থাকক অলপ দীঘল হ'ব পুঠি মাছৰ জোল খালেহে বুজিবা সোৱাদৰে মূল ইউটিউবতে গৈ ডিম্পু বৰুৱাক চাবা ইউটিউবৰ মজাবোৰ তেতিয়াহে পাবা ঐ দৰঙত জনম পালে পাবা আৰু এয়া পিছফালে এইবোৰ দেখাইছে কিন্তু মই আহিবলৈ ইমান মানুহ যে মই জাকৰ পৰা আহিব পৰা নাই চ' এতিয়াই দেখাই দিওঁ চাই লওক এবাৰ এয়া দৃশ্যটো কি দেখুৱাইছে ভাবি ধৰিব পৰা নাই এইটো চাই লওক এয়া আমাৰ বিশ্বৰত্ন ভূপেন হাজৰিকাৰ এটা ষ্টেচু দেখুওৱা হৈছে এয়া হৈছে আমাৰ মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধীক দেখুওৱা হৈছে ইয়াতে এয়া জেৰেঙা পথাৰত জয়মতীক কৰা অত্যাচাৰৰ ওপৰত দৃশ্য এটা দেখুওৱা হৈছে এয়া বহুত ভাল লাগিছে আৰু এয়া চাওক ক্ৰেজ শিপিনীসকলৰ বাতি কৰা এটা দৃশ্য দেখুওৱা হৈছে এয়া চাই লওক কাপোৰ বোলেনে নাই এতিয়া কাপোৰ হ'লনে নাই অঁ দিয়ক ভালকৈ কওক এয়া ডেন্স চাওক এয়া চাওক নাচনীবোৰ চাই লওক মানুহ চাওক এই গোটেই ৰাস্তা ব্লক গাইজ গোটেই ৰাস্তা ব্লক হৈ গৈছে গোটেই ৰাস্তা ব্লক হৈ গৈছে ৰেলীৰ মানুহেদি এই আমাৰ মৰমৰ ডিম্পুদা কিমান কমে ডিম্পুদা ডান্স আৰু এয়া বহুত ৰ'দ দিছে তথাপিও ব্লগ বনাই আছোঁ কাৰণ ডিম্পুদা আহিছে জ'চ বেলেগ আৰু ইমান ৰ'দত ব্লগ বনাই আছোঁ চাওক ঘামি অৱস্থা নোহোৱা হৈছে চ' সকলোৱে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে মোৰো ভাল লাগে আৰু আগলৈ এনেকুৱা ভিডিঅ' বনাবলৈ ইনস্পিৰেশ্যন পোৱা যায় চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব দেই সকলোৱে
চাই লওক মানুহৰ গোটেই ধূলি দি অৱস্থা নোহোৱা হৈছে আৰু ডিম্পুদা ঘামি অৱস্থা নাই মানে গোটেইবোৰ ভিৰ হৈছেতো গৰমটো ধৰিব আৰু যিটোহে ৰ'দ দিছে আজি হ'বলৈ নাই এয়া মানে আজি আৰু বেছি পিছফালে দেখুওৱা নাই কাৰণ ডিম্পুদা আহিছে ডিম্পুদাকে অলপ ডিম্পুদাৰ লগতে অলপ ভিডিঅ' বনাব চেষ্টা কৰিছোঁ চাই থাকক ককা মাছ পালে নে নাই কিমান পালে ঠিকে আছে দিয়ক মানে আপোনাৰ বিহুৰ বজাৰটো হৈ গ'ল আৰু নিকিনাকে হৈ যাব অঁ ঠিকে আছে আমাক আমি যাব পাৰিম নে খাব অঁ দিয়ক গৈ আছোঁ সকলোৱে এটা ডিম্পুদাৰ কাৰণে চিঞৰি দিলে ভাল হয় এবাৰ দিয়াৰটো কৈ দিয়ক সকলোৱে চোৰ গৈ এয়া গৈ আছোঁ এবাৰ বিহুতলীলৈ গৈ আছোঁ যাৱাৰ পিছত ডিম্পুদাৰ লগতে আহি আছোঁ বিহুতলীত গৈ অলপ ৰ'ব তাত মানুহ চাব কিমান মানুহ মানে ৰেলীটোত কিমান মানুহ আছে তাত গম পাব ৰেলীটোত ইমান মানুহ হ'ল মানে ইমান এক্সপেক্টেশ্যন কৰা নাছিলোঁ যে ইমান মানুহ হ'ব কাৰণ মানে ইমান ৰ'দ দিছে ইমান এইকেইদিন কিন্তু আজি ইমান ৰ'দতো গোটেইখিনি মানুহ গাঁৱৰ গোটেইখিনি ল'ৰা ছোৱালী হওক বোৱাৰী হওক ককা আইতা গোটেইখিনি ওলাই আহিছে আমাৰ কাৰণ এইবাৰ সোণালী জয়ন্তী বৰ্ষ হয় এই আৰু লগতে আমাৰ ডিম্পু বৰুৱা আহিছে হয় গতিকে তেখেতকো মানে এটা আকৰ্ষণ গতিকে আৰু আমাৰ এই পজিশ্যনত হয় আমাৰ আহি আমি 50 বছৰ ঘূৰিছোঁ সেই আমাৰ সোণালী জয়ন্তী সেই সোণালী জয়ন্তীৰ কাৰণে আমাৰ সমূহ ৰাইজ গোট খাইছে আৰু বিহুক আমি যেতিয়া অসমীয়া জাতীয় উৎসৱ সেইকাৰণে আমি ইয়াক ভালদৰে পালন কৰিছোঁ হয় ভাল লাগিছে বহুত ভাল লাগিছে কাৰণ ডিম্পুদাক ইয়াতেতো আগতে মতা নাছিল 3 নম্বৰ আমতলাৰ ৰাইজে মাতিলে বহুত ভাল লাগিছে তেখেতক মানে আমাৰ লগত উপস্থিত থকাৰ কাৰণে আমি আনন্দিত হৈছোঁ আৰু তেখেতক আমি বহুত বহুত ধন্যবাদ যাইছোঁ হয় কুকুমাৰা গাঁৱৰে খুৰা এজন আৰু ইয়াৰ ভিতৰত কোন আছে মই চিনি পোৱা নাই ইয়াতে আছে আমাৰ হৰি খুৰা আৰু ইয়াত মানে ইমান গৰমত ইয়াৰ ভিতৰত সোমিছে মানে ক'ব ইমান গৰমত ইয়াত বহুত ধন্যবাদ আপোনাক ইমান গৰমত ইয়াতে সোমাই আপুনি এই কৰি আছে চ' ভাল লাগিছে তোমাকো ধন্যবাদ দিছোঁ কিন্তু তোমাক চিনি পোৱা নাই বেয়া নাপাবা অঁ দীপজ্যোতি দাস ইয়াৰ ভিতৰত আছে চ' তেওঁলোকক ধন্যবাদ দুজনক ধন্যবাদ দিছোঁ বহুত ভাল লাগিছে নমস্কাৰ মানে ভিডিঅ'টোৰে কৈছোঁ এই বস্তু পোনপ্ৰথমত কিন্তু এই 3 নম্বৰ আমতলা যি ৰঙালী বিহু কমিটিক বহুত বহুত ধন্যবাদ দিছোঁ যে মোক ইমান সন্মান দি ইয়াত মাতি আনিলে আৰু ইমান এনেকুৱা ৰেলি মানে এই বছৰৰ এইটো বিহুৱে মোৰ খাচ নাই তো বিহুটো চাম কাৰণ নলবাৰীটো চাম বগাটো চাম কিন্তু ইয়াৰ পৰা প্ৰথম বহুত বেছি ভাল লাগিছে আৰু যেতিয়া এখেতে ক'লে যে আমতলাত এনেকুৱা ডলফিনৰ কাৰণে সমাজ মানে তো মই বোলো তাত যাবই লাগিব আৰু ইয়াত আহিও পোৱা নাছিলোঁ আগতে তো আজি মজাকৈ এটা ঘূৰি ভিডিঅ' চিডিঅ' বনাব সকলোৱে দেখিছে কালি পৰহি ভিডিঅ'টো পাব আৰু বেছিভাগ তোমাৰ ভাষণ চাখন দিয়া অভ্যাস নাই মই ভিডিঅ' বনোৱাই মানুহ তো বহুত বেছি ভাল লাগিল আৰু এখেতে যি ডলফিনৰ কথা ক'লে মই এটা ভিডিঅ' বনাইছিলোঁ এই ডলফিনৰ লগত সাঁতুৰি বুলি মানে চাইছিলোঁ অঁ সেইটো থাইলেণ্ডত বনাইছিলোঁ মানে ডলফিনটো বহুত মানে বুজি পায় মানে আমাৰ মনৰ কথাখিনি মানে কিবা এটা ক'লেই হ'ল মানে এইফালে লৈ যায় মানে গতিকে সেই ডলফিন আজি ৰিভাৰ ডলফিন নোহোৱাই গৈছে কিন্তু আপোনালোকৰ এই অঞ্চলত আছে তো এইটো ফেমাছ কৰিব লাগে আৰু এই বিহুখনৰ 50 বছৰ হ'ল আশা কৰোঁ নেক্সট যেতিয়া 100 বছৰ হ'ব তেতিয়াও যাতে মই বুঢ়া হ'লেও আহিব পাৰোঁ মাছ যদি থাকোঁ আৰু কালি জুবিনদাৰ প্ৰগ্ৰেম আছে পুৰা হিলে দিব জুবিনদাই নেক্সট আৰু ৰেগুলাৰ আছে এনেকৈ মোকো মাতাৰ কাৰণে বহুত বহুত থেংক ইউ ধন্যবাদ শ্ৰদ্ধা ৰাইজ আমাৰ পশ্চিম দিশত আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শৰে অনুপ্ৰাণিত হৈ আছে সেয়া হৈছে এখন ভাগৱতী সমাজ সেই এখন ভাগৱতী সমাজৰ দুটাকৈ কীৰ্তন ঘৰ আছে পূব দিশত আছে মা কালী মন্দিৰ এই শংকৰ মন্দিৰ আৰু কালী মন্দিৰ আমি আটাইকেইটা মন্দিৰ কীৰ্তন ঘৰত আমি প্ৰভুৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে এইগৰাকী